অসমীয়া মানুহৰ এইটোৱে প্ৰব্লেম নহয় বাইদেউ তাৰ উন্নতি হোৱাটো সিহঁতে বিচৰা নাই বুজা নাই নহয় দোষী মোৰ বেলেগ এটা টেনশ্যনহে হৈ আছে কি টেনশ্যন মুৰ্গীটোৱে যে সদায় এটা কণী পাইছে কোনোবাই যদি চুৰ কৰি লৈ গৈছে কেকেদা মুৰ্গীটো এতিয়ালৈকে ইনচিয়ৰ হোৱা নাই কিন্তু এইটো যদি কেনেবাকে চুৰ হয় কিন্তু আমাৰ হেভি লছ মই কৈছো নহয় মই ভাবিবই পৰা নাই মানে আৰু তাৰ যিটো মই বিহেভিয়াৰ পাই আছো ইয়াৰ পেটৰ ভিতৰত লাখ লাখ কণী আছে লাখ লাখ কণী আছে মই কৈছো খালি এটা মালটো ফালি আমি কণীটো কেপচাৰ কৰিব লাগে এইপিনে আপুনি মুৰ্গী ফালিছে এইপিনে হৰহতে আহি পেলাই মোৰ ফালিছে গম পালি পলিক্সো হৰহতে গম পালি দে লৈ যা মুৰ্গীটো লৈ যা এনেকুৱা নকব যে হৰহতে মোক গালি পাৰিছে চাহ তোৰ খানাটো ডাঙৰ নে তই ধনী হোৱাটো ডাঙৰ মই ধনী হোৱা চাহ তেতিয়াহ'লে কি কৰি আছ এতিয়া ফালাৰ পিছত যিখিনি কণী পাম তই খালি ইমিডিয়েট লুকুৱাই দে কিয় চাহ আৰে টেক্সত পৰি যাবি দুৰ্নীতি নিবা খাখা ঘূৰি ফুৰা নাই জানো বস্তুটো কেপচাৰ কৰি লুকুৱাই দে লাগিলে পিছত আমি ফ্লাইট এখন বুক কৰি মালিয়া টাইপ লণ্ডন গুচি যাম মই খালি চাকৰি এৰিয়ে দিম চাগে আজি আৰু ফালি দিয়ক চাহ কৃষ্ণ মই আজি প্ৰথমবাৰ এনাস্থেচিয়া নিদিয়াকে হাত দিছো অপাৰেশ্যন থিয়েটাৰলৈ আহবাই ল'ম বোলাছে তুমি কলে যোৱা মই যাম নাই অপাৰেশ্যন থিয়েটাৰত গাৰ্জেন যোৱা মানা আছে অল দ্য বেষ্ট কৃষ্ণ অপাৰেশ্যন কৰিছে পাখি চাকি হাত বহি চব চেপাত কৰি পেলাইছে এক্সট্ৰিমলি চৰি মোহন ফাৰ্ষ্ট টাইম আজি চিজাৰিঙত খালী হাতে আহিছোঁ উফ মাই গড কি হৈ গ'ল কেনেকে ওলাব যি উপায়ে কণী পাৰি থৈ গৈছে আইনৰ টেবলেট বা খুৱাইছিলে নে নাই বৰ বেয়া লাগিছে একো এটা নোলাল এতিয়া কি হ'ব চাহ তাকেহে ডেড বডিটো থ'বলৈ তোৰ দেখোন মৰ্গটোও বেয়া কি মৰ্গ কি কৰিব কওক মুৰ্গীটো জ্বলাইছে নে পুতি থব চাহ হেৰা দে আচলতে বডিটো নিবলৈ 4খন কাণ লাগে কিন্তু মুৰ্গী যে 4খন থাল হ'লেও হ'ব তই এটা কাম কৰিবি আমাৰ ষ্টাফৰ চবকে মাতি দিবি খালি হৰক মুকুতা আৰু কমলক খবৰ নিদিবি হ'ব খানা মানে খাবই চাহ বহুত কষ্ট আৰু ত্যাগ জড়িত হৈ আছে এইটো মুৰ্গী চিনাকি হ'লে দাঁতত লাগিব আৰু আত্মাৰ সদগতিৰ কাৰণে এক মিনিট মৌন প্ৰাৰ্থনা কৰোৱা চকুহাল মুদি দে লাগিলে পিছত আমি মিলাই লম এই মাংস আছে নেকি মাংসটো পিছা নাগেচোন যোৱা কি টেষ্টি হৈছে তুই খাস না লিভাৰটো কাৰণে ৰাখোঁ বহু দিনৰ মূৰত লোকেল পেচেণ্ট খাইছো তই খা আকৌ কিবা এটা খাবলৈ মন আছে কিন্তু মনত পৰি যায় দুখ কৰি নাথাকিবি ভালহে টেক্সৰ পৰা বাচিছ আজি এটা কথা গম পাইছো লোভেই পাপে মাংস ভাত চাহ दुखी राम फिर से दुखी हो गया